নমস্কাৰ ৱেলকাম টু ৰঞ্জিত চৌহান অনলাইন ক্লাছেছ। আজি মই ক'বলৈ গৈ আছোঁ ক্লাছ 9ৰ R2 যিটো অনুশীলনী আছে তাৰ সমাধানবিলাক আমি কোনবিলাক সূত্ৰ ব্যৱহাৰ কৰি একেবাৰে সহজে সলভ কৰিব পাৰোঁ সেইবিলাকৰ ভিতৰত একেবাৰে ইম্পৰ্টেণ্ট যিখিনি সূত্ৰ আছে সেইখিনি কথা মই আজি ক'ম। ইয়াতে মই লিখিছোঁ R2 সমস্যাসমূহ সমাধান কৰিব পৰাকৈ সূত্ৰসমূহ। প্ৰথম আমি জানিব লাগিব বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে 4 পূৰণ বাহু, মানে এটা বাহুৰ লগত 4 পূৰণ কৰি দিলে আমি সেই বৰ্গটোৰ পৰিসীমা পাই যাম। বৰ্গৰ কালি বাহু স্কুৱেৰ মানে বাহু পূৰণ বাহু কৰি দিলে হৈ গ'ল। আয়তৰ পৰিসীমাৰ কাৰণে আমি কৰিব লাগিব 2 পূৰণ দিশ যোগ প্ৰস্থ, সূত্ৰটো মনত ৰাখিব লাগিব। আয়তৰ কালিৰ সূত্ৰ হৈছে দিগ পূৰণ প্ৰস্থ। সামান্তৰিকৰ কালিৰ সূত্ৰ হৈছে 2 পূৰণ সন্নিহিত বাহু এযোৰৰ যোগফল। এতিয়া সন্নিহিত বাহু মানে সামান্তৰিক চাপোজ এনেকুৱা ধৰণৰ আছে, এইটো হৈছে সামান্তৰিক, আৰু সন্নিহিত বাহু মানে এইযোৰ এইটো এটা এই দুডাল বাহুক আমি সন্নিহিত বাহুযোৰ বুলি কওঁ। এই দুটা বাহুৰ যদি আমি সমষ্টি উলিয়াই লওঁ আৰু 2ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে সামান্তৰিকটোৰ পৰিসীমা পাই যাম। নেক্সট হৈছে সামান্তৰিকটোৰ কালি সমান হৈছে ভূমি পূৰণ উচ্চতা। 7 নম্বৰত আমি জানিব লাগিব ত্ৰিভুজৰ কালি হৈছে 2/1 পূৰণ ভূমি পূৰণ উচ্চতা। আৰু নেক্সট 8 নম্বৰ যিটো আছে সেইটো, আৰু 8 নম্বৰ যিটো সূত্ৰ আছে 8 নম্বৰ সূত্ৰটো হৈছে বৃত্তৰ পৰিধি। বৃত্তৰ পৰিধিটোকে আমি বৃত্তৰ পৰিসীমা বুলি ক'ব পাৰোঁ। বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr, য'ত r সমান বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। আৰু নেক্সট আছে বৃত্তৰ কালি πr স্কুৱেৰ, ইয়াতো r মানে বৃত্তটোৰ ব্যাসাৰ্ধ। এই 9টা যদি আমি সূত্ৰ জানো তেতিয়াহ'লে rটো মই কৈছোঁ গ্যাৰান্টি আছে, rটোৰ সমস্যা আমি সমাধান কৰিব পাৰিম। আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই rটোৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক কেনেকৈ এই সূত্ৰবিলাক ব্যৱহাৰ কৰি আমি সমাধান কৰিব পাৰোঁ সেইবিলাক মই দেখাম আৰু কৰিম। একদম সন্মুখী ধুনীয়াকৈ কৰি দিব পাৰিম, ফাষ্ট টেষ্ট কৰিম, যাতে কিমান এতিয়া আমি ক্লাছ 9ত পঢ়ি আছোঁ, যিহেতু আমি পূৰণ কৰিব জানিলে হৰণ কৰিব জানিলে নহ'ব। আমি পূৰণ আৰু হৰণ জানিব লাগিব, কিন্তু হাই স্পীডত কৰিবলৈ জানিব লাগিব। আৰু পূৰণ আৰু হৰণ হাই স্পীডত কৰিম কেনেকৈ, সেয়া সমস্যাবিলাকৰ সমাধান মই দেখাম মোৰ নেক্সট ভিডিঅ'টোত। গতিকে মোৰ ভিডিঅ'টো এতিয়া চাব, ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে মোৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, যাতে মই আৰু উৎসাহ পাওঁ আৰু নেক্সট ভিডিঅ'বিলাক আৰু বেছি উৎসাহেৰে আৰু বেছি ইনস্পিৰেশ্যন দি বনাব পাৰোঁ, যাতে আপোনালোকে আৰু ভালকৈ আৰু পূৰণ হৰণ যোগ বিয়োগ কিমান ফাষ্টেষ্ট কৰিব লাগে মই শিকাম, গেৰাণ্টি দিছোঁ আপোনালোকক। চ' থেংক ইউ এণ্ড হেভ এ নাইচ ডে।